নমস্কাৰ, নতুন ভিডিঅ'টোলৈ মই স্বাগতম জনালোঁ। দিল্লীৰ ৰাজঘাট অৰ্থাৎ মহাত্মা গান্ধীক মৃত্যুৰ পিছত জ্বলোৱা মই জেগাখিনি আপোনালোকক এতিয়া দেখুৱাম। আপোনালোকে সকলোৱে একেলগে আমি ভিডিঅ'টো চাওঁ আহক। আমি এতিয়া লটাছ টেম্পলৰ পৰা আহিলোঁ। তাৰে ওচৰৰ মেট্ৰ' ষ্টেচনৰ পৰা আমি এতিয়া ৰাজঘাট মেট্ৰ' ষ্টেচনলৈ যাম। এতিয়া আমি টিকেট ল'লোঁ। এতিয়া মেট্ৰ' ট্ৰেইনখনো আহি পালে। আমি ৰাজঘাট মেট্ৰ' ষ্টেচন পালোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, যিহেতু আমি ৰিক্সাতে যাই আছোঁ। আমি অলপমান গেলি ৰাজঘাট পাম আৰু চাওক আপোনালোকে কি ধুনীয়া ৰাস্তা পৰিষ্কাৰ কৰি ৰাখি আছে। এই চাওক ৰাজঘাট আহি পালোঁ। এই এখন গেট, এইখন গেটেদি আমাক সোমাব নিদিয়ে, আৰু এখন গেট আছে, সেইখন গেটেদি সোমাব দিব। আমি লাহে লাহে খোজকাঢ়ি যাই আছোঁ। এতিয়া আমি ভিতৰত সোমালোঁ। আমাৰ বেগবিলাক চেক হৈ গ'ল। আমি এতিয়া যাই আছোঁ, আৰু এখন গেট পাম। গেট পোৱাৰ পিছত মহাত্মা গান্ধী জ্বলোৱা জেগাখিনি পাই যাম। যিহেতু জেগাটো বহুতো বহল আছে, সেইকাৰণে ভিডিঅ'টো ডাঙৰ হ'ব। আপোনালোকে গোটেইখিনি ভালদৰে চাই থাকিব। আমি শেষৰ গেটখন আহি পালোঁ। অলপমান গ'লে মহাত্মা গান্ধীক জ্বলোৱা জেগাখিনি আমি পাই যাম। চাওক আমি ভিতৰলৈ সোমাই যাই আছোঁ। এই চাওক, ইয়াতে চেণ্ডেল খুলি যাব লাগিব। ইয়াতে কিন্তু পইচা নালাগে, আপোনালোকে এনে থৈ যাব পাৰিব। আমাৰ চেণ্ডেল খোলা হ'ল। এতিয়া আমি আৰু ভিতৰলৈ সোমাই যাম। চাওক ভিতৰৰ পৰিৱেশ। মহাত্মা গান্ধীৰ মৃত্যুৰ পিছত এইখিনি জেগাতে জ্বলোৱা হৈছিল। मैडम आपका फोटो निकालना, तुरंत फोटो इसमें फोटो खींचना, 1 मिनट फोटो से आपका सर मैडम आपका खींचना फोटो, तुरंत फोटो। এই চাওক মহাত্মা গান্ধীক মৃত্যুৰ জ্বলোৱা জেগাখিনি কিমান ধুনীয়া পৰিষ্কাৰ কৰি ৰাখি থৈছে। ইয়াৰ চাৰিওফালে পৰিৱেশটো কি ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াৰ ভিতৰত খোৱা পানীৰ ব্যৱস্থা আছে, আৰু বাথৰুম পায়খানা গোটাই এইবিলাক সুবিধা দি থৈছে।
শেষবাৰৰ কাৰণে আপোনালোকক এই পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। পাৰিলে আপোনালোকে আহিব চেষ্টা কৰিব। ৰাজঘাটৰ পৰা ওলাই আমি কিবা এটা খাওঁ, খাই আমি বেলেগ জেগাত যাম। যাই আপোনাক সেইটো ভিডিঅ' বেলেগ দিন দি দিম। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু আপোনালোকে দিল্লীৰ ভিডিঅ' আৰু এটা দেখা পাব। যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।